Nijang Karbianglong Amri ahavar umpanai golf higher secondary school pen kep angdeng asat lang ki undunau somarat aphan karcho lapen thanbang bhabani dhungela aphan chepadi asai kene Nijang Karbianglong lakhahini Amri MSC constituency kaparlu umpanai higher secondary school pen kidamtang chiklojon thomaprang umpanai high school pen kep angdeng asat lang ki pidun pen ang thekime pen ki undunau aphan piniari arjupan labang swajai mekpen pachitonsi umpanai higher secondary school along lo thanbang Bhabani Dhungel kedamtang theria ciklo ni phai thong ke price tiari retire lo apot ki jutsi ka chepadi asaita demo Bhabani Dhungel enut thanbang ki mesarabang penang an nor lo thanbo matunta alang li ki thanlong pon tanga sumar saidi alang li aning ingthir adpen lo than pa besi piniarni anta tebok tere tum aning kaching samsi pini chepadi tekan labang so melong headmaster Samsing Timungpen ke phalam thi jaipon si chop phalong Amri High School Headmaster Biren Singh lapen SGB Bor Singh bi lapen SMC a committee members atum chitang umpanai pen monikin phangcho report News 7 Northeast तो खनिजपुर जिल्लार जामगुरिहाट पोस्ट ऑफिस पानपुर गाँव আপনার জীবনত শিক্ষক হিসাবে রাজ্যৰ বাবে সেৱা কৰাটো আপোনাৰ কেনেকা অনুভৱ আপোনাৰ কেনেকুৱা শিক্ষক হিসাবে এজ এ টিচার সব সার্ভিসের কৈ এই টিচার পোস্টটো মই টিচার সার্ভিসটো সবতকৈ বেস্ট বুলি ভাবো কাৰণ আমি টিচার হৈ নিজৰ কাম ভালদৰে যদি কৰি যায় তেনেহলে ওপৰৰ পৰা অফিচাৰ এবিলাকৰ পৰা কোনো প্ৰেছাৰ নাপায় আৰু নিজৰ যদি কিবা ক্ৰিয়েটিভিটি আছে সেইটো ক্ৰিয়েটিভিটিও আমি এক্সপ্লোৰ কৰি ওলাব পাৰে আৰু সেইটো আমি ষ্টুডেণ্টক দিব পাৰে আৰু সোসাইটি দিব পাৰোঁ আৰু আমি জানো যে শিক্ষা হৈছে এটা ওয়েপন যিটোৰ দ্বাৰা সোসাইটিক চেঞ্জ আনিব পাৰে সো টিচাৰ হৈ আমি সোসাইটিৰ ৰিফৰ্মৰ বাবে এটা ওয়েপন হ'ব পাৰে টিচাৰ সেইটো মই ভাবোঁ আৰু সৰুৰ পৰাই মই এইটো মোৰ 3 নম্বৰ সার্ভিস হয় দুটা সার্ভিস মই এটা টি গার্ডেনৰ সার্ভিস কৰিছিলোঁ এইটোতো টি গার্ডেনৰ যেটো অফিচাৰ লেভেলৰ মানুহবিলাক সিহঁতে আমি তলত কেৰাণীবিলাকক যেনেকুৱা ব্যৱহাৰ কৰে সেইটো পৰা মই ফেডাপ হৈ ৰিজাইন দিলোঁ তাৰপিছত আকৌ ডিসি অফিচত মই কেৰাণী চাকৰি পাইছিলোঁ কিবা বিশ্বনাথ সমষ্টি বিশ্বনাথ সাব ডিভিজন ক্ৰিয়েট হোৱাৰ সময়তে মই তাত সাৰ্ভিস পাইছিলোঁ কিন্তু এজন মেজিষ্ট্ৰেটে মোক দুৰ্ব্যৱহাৰ কৰিছে মিছবিহেভ কৰাৰ বাবে মই এপইণ্টমেণ্ট লেটাৰটো তাতে ফালি দিলোঁ আৰু তেখেতক ক'লোঁ যে আইদাৰ মই টিচাৰ হৈ আপোনাৰ ওচৰত দেখা কৰিম নহ'লে মই আপোনাৰ নিচিনা অফিচাৰ হৈ আহিম কিন্তু মই তেওঁৰ নিচিনা অফিচাৰ হ'ব নোৱাৰিলোঁ কাৰণ ফাইনেন্সিয়েলৰ কথাও আছিল লাষ্টত মই টিচাৰে হ'লোঁ আৰু টিচাৰ হৈ মই আই এম ভেৰি মাছ ছেটিছফাইড এতিয়া অৱশেষত ৰাইজৰ কাৰণে কি বুলি ক'ব বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে ৰাইজৰ কাৰণে মই এইটোৱে কওঁ আমাৰ প্ৰত্যেক গাৰ্জেনবিলাকে ল'ৰা ছোৱালীক চাব লাগিব এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰাও বা আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিয়াৰ পিছত এটা ডিষ্টিংশ্যন দেখা গৈছে প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুলৰ ৰিজাল্টটো বেয়া হৈছে বুলি কয় কিন্তু গভৰ্ণমেণ্ট স্কুলত আমি ফেচিলিটি কিমান পাওঁ সেইবিলাক চাই আৰু গভৰ্ণমেণ্ট স্কুলত কেনেকুৱা ষ্টুডেণ্ট আহে সেইবিলাক চাই মই পাব্লিকক এইটোৱে কওঁ যে প্ৰাইভেট স্কুলত ষ্টুডেণ্ট দিয়াৰ পিছত আপোনালোকে যি হিচাপে কেয়াৰ কৰে ষ্টুডেণ্ট গভৰ্ণমেণ্ট স্কুলতো আপোনালোকে নিজৰ ল'ৰা ছোৱালীক পঠোৱাৰ পিছত ঘৰত তেনেকৈ কেয়াৰ কৰে ল'ৰা ছোৱালীয়ে পঢ়িছেনে নাই এইটো চাই দিয়ক তাৰপিছত ল'ৰা ছোৱালী ইন দিছ ৰিগাৰ্ড মই ক'ব খোজোঁ ছাৰৰ অৱদান আছে কিয় নেকি যোনটো স্কুল আৰম্ভণিত নীল পৰা আহি আছে আৰু বৰ্তমান পৰ্যায়ত কিমান আগবাঢ়িলে ষ্টুডেণ্ট কিমান আপলিফ্ট হ'ল ছাৰৰ ক্ৰেডিট আছে আৰু ইয়াৰ লগত অকল এইটো নহয় ষ্টাফত আমি যিবোৰ নোৱাৰোঁ অনলাইন যিবোৰ আমি সেৱাৰ অনলাইন হওক ছাৰক সুধি কিনি ছাৰে কৰে আৰু আমি এইবোৰ কামবোৰ ছাৰে শিকাই দিয়ে অকল এইটো নহয় কিবা অসুবিধা পালে আমি ছাৰক সোধোঁ যে এইটো কেনেকৈ কৰিম এইবোৰ ছাৰে ছাজেশ্যন দিয়ে এইটো লৈ কিনি ছাৰৰ ক্ৰেডিট আছে অকল আমাৰ স্কুলৰ
ইনভাইৰনমেণ্ট বুলি নহয়, অকল স্কুলৰ বিল্ডিঙৰ ক্ষেত্ৰতো নহয়, একাডেমিক বুলি চব ক্ষেত্ৰত অভাৰঅল ছাৰে এই ক্ৰেডিটটো আছে। এই ভৱিষ্যত আমি সেইটো ছাৰৰ সেইটো অনুৰোধ কৰিছোঁ আগৰ পৰাও যে আপুনি ৰিটায়াৰ হ'লে যদি ইয়াৰ পৰা যাব নালাগে, কোৱাৰ্টাৰত থাকক আৰু আমাৰ হিন্দী টিচাৰ বৰ্তমান নাহানকে আপুনি ইয়াতে যোগদান দিয়ক আৰু ল'ৰা ছোৱালী শিকাই থাকক আৰু কোৱাৰ্টাৰ ইয়াতে থাকক বুলি মই কৈছোঁ। কোৱাটো এতিয়া ছাৰে কিমান চিন্তা কৰে, দকৈ চিন্তা কৰে, সেইটো ছাৰে এইটো ক'ব, চিন্তা কৰিব। সেইটো এতিয়া ছাৰে কি কয় সেইটো মই ক'ব নোৱাৰোঁ, হ'লে মই ৰিকুৱেষ্টটো কৰিছোঁ যে হিন্দীটো আমাৰ ল'ৰা ছোৱালী শিকাওক। কিয় হিন্দী কেতিয়া টিচাৰ এপইণ্টমেণ্ট হ'ব আমি ক'ব নোৱাৰোঁ, সেইটো কাৰণে অনুৰোধ কৰিছোঁ যে আমাৰ ষ্টুডেণ্টক হিন্দী শিকাব।